আৰু আহি ভৰিয়াত হাত ধুই লৈছোঁ আৰু চুইল পেটলা ভাইছা ডাইৰেক্ট পৰছি আহি কেনে তো আজি ট্ৰিপটো কেনে লাগিল চলিয়াৰ হা কালিতো আৰু ধামাকা হ'ব হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ আজি আমি যাই আছোঁ শ্বিলঙত সিদিনাখনে কৈছিলোঁ আপোনালোকক মোৰ লগত চুইল ভাই আছে আৰু আমি পেট্ৰল পাম্পত তেল ভৰাব আছোঁ আৰু ৰাতিপুৱা মই 4টামান বজাত উঠি গাড়ীখন লৈ আহিলোঁ আহি এতিয়া আমি বৰ্তমান আছোঁ ৰেডিশ্যন ব্লুৰ কাষত এটা তেল ডিপ আছে সেই তেল ডিপটোৰ কাষত এতিয়া আমি শ্বিলঙত যাম যাই কেনে তাৰে মেঘৰ মাজত অলপ ফুৰিম আপোনালোকে গোটেইখিনি চাই থাকিব আৰু ৰাতিপুৱাৰ সময়ত চাহ একাপ নাখালে দাদা ভাল নালাগে সেইকাৰণে মোৰো দোকান আছে মই দোকান খোলাৰ আগতে মই ৰাতিপুৱা একাপ চাহ খাই লওঁ এতিয়া আমি শ্বিলঙত যাই আছোঁ হা অনলাইন কেছ দিম দে অঁ পুৱা একাপ চাহ খাব লাগে ভাল লাগে মনটো তো গাইজ শ্বিলঙত যাই আছোঁ এতিয়া একাপ চাহ খাই লওঁ ইমান ধুনীয়াকৈ বৰষুণ দি আছে গাইজ আৰু একাপ এনেকুৱা গৰম গৰম চাহ মজাই বেলেগ তো গাইজ আমি এতিয়া যাই আছোঁ আৰু মই ড্ৰাইভাৰ আজি দিনটোৰ কাৰণে ড্ৰাইভাৰ বাকী পিছফালে তাক নাচিকে এই চৰে বেপাৰীক চাহ চৰে বেপাৰী ল'ৰা দুটামান এই দুটামান ল দুটামান এই পচি বুলি কওঁ চৰাইব পাৰি ৰাতিপুৱা চৰাই লৈ যাই আছে হাতীগাঁও পাইছে কোনোবা যদি হাতীগাঁৱৰ মানুহ চাই আছে চৰাই পৰা কিনবি গাইজ গাড়ীৰ ভিতৰত পানী ঘুমাইছি কি ভয় এইফালে মোবাইল পৰছি গাড়ীৰ ভিতৰত পানী পৰছি পানী ঘুমাইছি বাপৰে বাপ ইমান পানী হৈছে ৰাস্তাটোত ইমান পানী হৈছে তাৰমানে ছাৰ্ভিচ ৰোডেদি গাইজ বৰষুণৰ দিনত নাহিবি গাড়ী একদম পুৰা ডুবি যায় পানীত আমাৰ যেনেকুৱা কণ্ডিশ্যন হৈছে গাইজ আমিহে জানো সেইটো হাৱাটো ধুনীয়াকৈ চেক কৰি ল'লোঁ গাইজ আমি এতিয়া গৈ আছোঁ চাই থাকক কি জেগাগিলাত সোমাইছি তো মানে ইহঁতে বাথৰুমত গৈছে আৰু মই আহি পাইছোঁ জিবা ভেজ এইখন জিবা ভেজ হয় তো জিবা ভেজত এতিয়া যাম তাতে যদি পাৰোঁ একাপ চাহ খাই কেনে আমি গুচি যাম শ্বিলঙলৈ গাইজ চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু আমি গোটেইকেইটাই ইয়াতে আহি ইউৰিন খালী কৰিলোঁ বাছ এতিয়া আমি যাই আছোঁ গাইজ গোটেইকেইটাই মিলি কেনে আৰু গাইজ আমি তাতে একো খাব যাওঁ নাই পেচাব কৰিব গৈছোঁ গাইজ ঠাণ্ডা খাবা ফিৰি আছোঁ বাথৰুমটো গোটাই বা ডুবাইৰ বাথৰুমত মানে নিদিছি ঠাণ্ডা দুবাৰমান ফটো মাৰি গুচি আহিছোঁ গাইজ ধুনীয়াকৈ গান বাজি আছে আৰু মই একদম লাহে বেছি পিক আপ নাই চাব পাৰে কিমান পিক আপ 60 পিক আপ লাহে বুলি ক'ব পাৰি আৰু ইয়াতে শ্বিলঙত হয়নে বাকী আৰু গাইজ যাই আছোঁ চাই থাকক আপোনালোকে মেঘৰ মাজত উমলি মাৰি যায় কেনে গাইজ আৰু গাইজ মাজে মাজে এনেকুৱা গৰম গৰম কফিৰ সোৱাদ আৰু এনেকুৱা ঠাণ্ডা অনুভৱ আপুনি ল'ব বিচাৰে নেকি যদি ল'ব বিচাৰিলে শ্বিলঙলৈ আহি যাওক বৰ্তমান আমি শ্বিলং পোৱাই নাই কফিটো খাই কেনে আমি শ্বিলঙত যাম এতিয়া যাই কেনে তাৰে পিছত দেখাই আছোঁ ধামাকা গাইজ যদি স্কিপ কৰি দিয়ে ভিডিঅ'টো কিন্তু একোৱেই কিন্তু গম নাপাব ক'ত যাওঁ কি কৰিলোঁ সেইকাৰণে স্কিপ নকৰিব ভিডিঅ'টো আৰু যদি চেনেলত নতুন আছা গাইজ তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবি তো গাইজ ফাইনেলি আমি আহি পালোঁ শ্বিলঙত আৰু এতিয়া যাম আমি কিবা এটা খাম বহুত ভোক লাগিছে গাইজ ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই আৰু ভাইহঁতে এনেকৈ আগে যাই আছে মই ভাইহঁতৰ পিছফালে আজি যে শ্বিলঙত আছে চুইলভাৰ অনুভৱ কি অনুভৱ খুবেই ভাল আৰু মাজতে অলপ বৰষুণটো ডিষ্টাৰ্ব দিলে আৰু গাড়ীখন গাইজ যি পানীত ফাঁচি গেছি নহয় মাথা বেয়া হৈ গৈছে চবৰে ভাবছোঁ কি তাতে থাকিব লাগিব নেকি আজি আহিব নোৱাৰিম শ্বিলঙত কিন্তু গাইজ শ্বিলঙত আহিম বুলি কৈছিলোঁ ফাইনেলি শ্বিলং আহি পালোঁ গাইজ এই চাব পাৰে আপোনালোকে পুৰা ঠাণ্ডা বতাহ লাগি আছে ফাইনেলি গাইজ শ্বিলং আহি পালোঁ আপোনালোকে আৰু গাইজ মই বৰ্তমান শ্বিলঙত আহি এতিয়া কিবা এটা খাবৰ কাৰণে দোকান বিচাৰি আছোঁ দোকানটো বৰ্তমান বিচাৰি পোৱা নাই ক'ত যাবি কওঁ কি খাবি মুঠপে লাগিছিলে মূৰ্তি নেকি দোকানতে মতো আৰু ক'ব এবাগে পেটৰ ভোক মৰি দিছি চিলুৰ এবাগে দোকানহে বিচাৰি পোৱা নাই গাইজ
কিবা এটা উপায় দিয়ক আপোনালোকে। গাইজ চাই লওঁ, আমি পৰঠা খাব আহিছোঁ গাইজ। দোকান বিচাৰি পোৱা নাছিলা, দোকান বিচাৰি পালোঁ। এতিয়া এটা পৰঠাখন খাই যাই আছোঁ। আৰু গাইজ আমি ভোজনটো দিলোঁ, এতিয়া যাই আছোঁ গাড়ীৰ কাষলৈকে। তাৰে পিছত ক'ত যাওঁ আপোনালোকক দেখুৱাম সকলোখিনি। ইহঁতে বোলে কিবা এটা চাৰ্জ চাব যাব, তো তাতে যাওঁ গাইজ, চাই দিওঁ। আৰু গাইজ এতিয়া আমি পুলিচ বজাৰ এৰিম, বাকী যাই আছোঁ। সিহঁতে একবাৰি যাই আছে। তো গাইজ সকলো নীলা নীলা দেখিছেনে? মই আছোঁ শ্বিলঙৰ ভিতৰত, এইটো বিখ্যাত কেথিড্ৰেল চাৰ্চ। তো সকলোখিনি নীলা চাব পাৰে, একদম নীলা নীলা পৰিৱেশ, সকলোখিনি নীলা নীলা গাইজ। তো ইহঁতে ক'লে মানে প্ৰথমতে আহি কেনে ক'লে যে এইটো চাব আহিম, তো এইটো চাব আহিলোঁ সেইকাৰণে। তো ধুনীয়া লাগিছে আৰু আহি কেনে জেগাটোত, পূৰা সকলোখিনি নীলা নীলা। আপোনালোকে চাওকচোন বাৰু, চবখিনি নীলা নীলা। আৰু এইখন গাড়ী আমাৰ ইয়াতে পাৰ্কিং কৰি থৈছোঁ। বাকী সিহঁতে তল ক'ৰবাত ফুৰিব গৈছে চাগে, এই সেইবিলাক চাব পাৰে। সিহঁতে ফটো তুলি আছে গাইজ। তো গাইজ আমি এতিয়া ফটো তুলি আছোঁ, ইয়াৰ পৰা অলপ পিছতে যাম, আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ গাইজ। চাব পাৰে চবকেইটাৰ ভৰি ভৰি জোতা, লং পেণ্ট। আৰু আমাক চাহ গাইজ, হাৱাই চেণ্ডেল আৰু হাফ পেণ্ট মাৰি কেনে ঘূৰি আছোঁ গাইজ। এটা বিৰাট ডাঙৰ টেনশ্যনত পৰিছোঁ গাইজ। গাড়ীখন ইয়াতে থৈ কেনে জ্বালা বছি, পিছফালে এখন গাড়ী আছে। আৰু এই গাড়ীৰ মানুহজন এই তাতে ভিতৰত সোমাই আছে, মানে ওলাই আহিলেহে গাড়ীখন উলিয়াই নিব আৰু আমি ওলাব পাৰিম। এতিয়া মানুহজন আহিব না, আমি এতিয়া ৰখি থাকিব লাগে। আজি বান্দাৰ ৰখা দি ৰহি আছোঁ গাইজ, উপায় নাই আৰু। ইয়াতে পইচাবিলাক এনেকে দলিয়াই আৰু উইচ সোধে, চাওকচোন বাৰু। পইচাবিলাক তাৰমানে ইয়াতে দলিয়াই কেনে মানে নিজে এটা উইচ মাগে আৰু গাইজ। পুৰা ভৰিৰ ওপৰত ভৰি তুলি বেঙা বেঙিকে বহি আছোঁ গোটা সোপা একেবাৰে। না গাড়ীখন পিছফালৰ পৰা হাতেছি, না আমি যাব পাৰিছোঁ। এই তাতে হেৰি কৰি আছে, তাৰ পৰা মানুহকেইটা ওলাই আহিলে কাৰ গাড়ী কাৰ চাইড কৰিলেহে আমি যাব পাৰিম। বেকাৰ ৰখি আছোঁ গাইজ, উপায় নাই। আজি শ্বিলং ট্ৰিপ নহ'বই কিজানি। বৰষুণৰ তোৰ কেনেকুৱা অনুভৱ? অনুভৱ কি আৰু, আপিৰ লগত আহিব লাগিছিল, 4টা টমলা লৈ আহিছোঁ মাস্ক কোৱা কি আৰু। গাইজ চাব পাৰে, আমি এই তালৈকে যাম, তাতে যাই কেনে সাঁতুৰিম। বাকী আৰু বৰষুণ যাক পুৰা দি আছে, অলপ অলপ কিন কিনকে, ভাল লাগি আছে, বেয়া লগা নাই। আৰু গাইজ আমি পাই গ'লো জাগাটো, এতিয়া যাই ইয়াতে সাঁতুৰিম। তো গাইজ মই এটা ৱাটাৰফলত আহিছোঁ, আৰু চাওঁ সেইটো যদি গা ধুব পাৰোঁ গা ধুম। তো গাইজ মই আহিছোঁ এইটো ৱাটাৰফলত, যদি পাৰোঁ ইমান ফূৰ্তি কৰিম আৰু গা ধুম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তো গাইজ চাব পাৰে পানীটো পূৰা ঠাণ্ডা আছে, নামিবৰ কাৰণে ভয় লাগিছে, তথাপিও চেষ্টা কৰোঁ একবাৰ, যদি নামিব পাৰোঁ নামিলে সাঁতুৰিম আৰু গাইজ। কিন্তু পানীটো মানে বহুত ঠাণ্ডা আছে গাইজ, বহুত ঠাণ্ডা, বহুত ঠাণ্ডা, পূৰা ঠাণ্ডা গাইজ, পূৰা ঠাণ্ডা পানী। তো নামিবৰ কাৰণে পূৰা ভয় লাগছি। এই চাব পাৰে আপোনালোকে গাইজ, চাব পাৰে ধুনীয়াকৈ অলপ পানীৰ ওপৰত বহি লৈছোঁ, চাব পাৰে আপোনালোকে মজা মানে আৰু। গাইজ ইমান ঠাণ্ডা পানী, মোৰ মানে থাকিব ইচ্ছা নাই, মই বাহিৰত ওলাই যাওঁ। বাপৰে নোৱাৰোঁ, বহুত ঠাণ্ডা গাইজ। আৰু ইয়াতক চব ফুল মস্তি কৰি আছে, ঠাণ্ডা, ইমান ঠাণ্ডা পানী গাইজ। তাতো ঠাণ্ডা লাগে নাই? তাতে যাবি? বহুত ঠাণ্ডা দেখোন, কেনেকে যাম? বহুত ঠাণ্ডা, বহুত ঠাণ্ডা। এই তাক চাই ওপৰতে আছে, বহুত ঠাণ্ডা পানী গাইজ। উফ পানী গম পাওঁ না। তো গাইজ সাঁতুৰি ওলাই আহিছোঁ, আৰু এইফালে সিহঁতক চাহ। সেইটো সাঁতুৰা হ'ল, বেছি নাসাঁতুৰো কাৰণ জ্বৰ হৈ যাব পাৰে গাইজ, কোনো ৰিস্ক নাই। শ্বিলং ট্ৰিপ একদম বেয়া হৈ যাব, সেইকাৰণে আমি পানীৰ পৰা উঠিলোঁ। আৰু এতিয়া গাড়ীত যাম, যাই কাৰণে আমি বেলেগ জেগা চাম। ভিডিঅ'টো চাই ড্ৰেছটো চেঞ্জ কৰি লওঁ, তাৰে পিছত বহুত জেগাত যাব আছে,
ভিডিঅ'টো শেষলৈকে চাই থাকক। গাটো ধুই বহুতে আনন্দ, কাৰণ গাইজ গোটেই সপ্তাহটো কাম কৰোঁ আপোনালোকে জানেই, আৰু ৰবিবাৰে ছুটি পাওঁ। তো ৰবিবাৰে ছুটি পোৱাৰ কাৰণে আজি আহিলোঁ শ্বিলং ট্ৰিপ আধা কমপ্লিট, বাকী আৰু আধা বাকী আছে গাইজ, চাই থাকক। গাইজ ইয়াৰ একযোৰ কলীয়া মোজা হৰাইছি, কোনে পাইছে কমেণ্ট কৰি জানো ভাই, কোনোবাই যদি দেখা পাইছে কমেণ্ট কৰি জানো। তাৰ কলীয়া মোজা একযোৰ হৰাইছি গাইজ, আৰু আমি ৰেডি হ'লো যাবৰ কাৰণে। এতিয়া যাই থাকিম, হপককে মস্ত ৰ'দ দিছে গাইজ, হে গাইজ মস্ত ৰ'দ দিছে। আৰু এতিয়া আমি গাইজ ওলালো, যাই আছো, চাই থাকক আপোনালোকে। তো গাইজ এটা এনেকুৱা মস্তি লগা জেগাত আহি পাইছো, চাওকচোন আপোনালোকে। ৱাও বে, ইমান ধুনীয়া, সপোনতো ভবা নাই এনেকুৱা ধুনীয়া হ'ব বুলি। কি মজা ফিলিং গাইজ, বহুত কুঁৱলী হয়, ঠাণ্ডা লাগিছে। মই জেকেটটো পিন্ধি লৈছো, চাব পাৰে গাইজ। বহুত আজি শ্বিলঙত আহি তোৰ জান কেনেকুৱা অনুভৱ? মজা মজা হা মজা ভাল লাগছি নে বেয়া লাগছি? ভাল লাগছে দে এতিয়া কিন্তু পেটটো ভৰা নাই, পেট ভৰা নাই হা? মাটিৰ পৰা আকাশখন গাইজ কিমান ভাল লাগে, তাৰে ওপৰত উঠি খেলি থাকিব ইচ্ছা যায়, হয় নে নহয়? কিন্তু ইয়াতে আহি যদি সেই গাতে যদি আকাশখন লাগি থাকে তেন্তে কেনে মজা লাগিব গাইজ। ন' পৰ্ক ন' বিফ এইখনত আহিলোঁ খাবৰ কাৰণে, ধুনীয়া ৰেষ্টুৰেণ্ট। এই চাহ গাইজ, কি নাজাৰা চাই কেনে আমি ভাত খাই আছো। ভাত কিন্তু আহি পোৱা নাই এতিয়ালৈকে, ভুজিয়া খাই আছো, আৰু আমি ভুজিয়া খাই আছো। অলপ দেৰিকে ভাতটো আহি আছে, তাৰপিছত ভাতটো খাম, চাই থাকক গাইজ। 180 পাৰ প্লেট, তো আমি 180 কৈ 5খন প্লেট লৈ লৈছোঁ। তো গাইজ নিউ এটা লুকুত বাছ টুপি চুপি মাৰি লৈছো, পুৰা খাচীয়া মানুহ হৈ লৈছো, খালি খাচীয়া ভাষাটো নাজানো। গাইজ আজি লাষ্ট প্লেচ হ'ল এইটো জেগা। ৱাও, ৱাও বে, ইমান ধুনীয়া নহয় গাইজ, কিবা এটা থাকিয়ে ভাল লাগছে গাইজ, যাব ইচ্ছা নাই। আপা এসপ্তাহমান থাকো দে, কি ক? হা ঐ এসপ্তাহ থাকবি না? তো গোটেইকেইটা ৰেডি আছে এসপ্তাহমান থাকিবৰ কাৰণে, থাকিয়ে যাওঁ নেকি। আজি চেৰাপুঞ্জীৰ ভ্লগ দিওঁ, কালি আকৌ শ্বিলঙৰ ভ্লগ দিম, পৰহি আকৌ বেলেগ ডাউকীৰ ভ্লগ দিম। লাহে লাহে গধূলি হ'ব ধৰিছে, আৰু আমি এতিয়া শ্বিলঙলৈ যাম। শ্বিলঙত যাই এটা ৰুম ল'ব লাগিব গাইজ, ধুনীয়াকৈ ৰাতিটো থাকিম, ৰাতিপুৱাই আমি অলপ কিবা কিবি চাই ইয়াৰ পৰা ৰাওনা হ'ম গাইজ। এতিয়া আমি ৰুম বিচাৰি আছোঁ, বৰ্তমান ৰুম পোৱা নাই, অলপ দেৰিকে চাওঁ কি হয় গাইজ। তো গাইজ ফাইনেলি ৰুম ল'লো, আৰু আহি ভৰিয়াত হাত ধুই লৈছোঁ, আৰু চুইল পেটলা ভাইছা ডাইৰেক্ট পৰছি আহি কেনে। তো আজি ট্ৰিপটো কেনে লাগিল চলি ইয়াৰ? হা কালিতো আৰু ধামাকা হ'ব। তো আজিৰ কাৰণে গাইজ বাই বাই, কালি নেক্সট ভ্লগত আকৌ লগ পাম।